ফ্ৰেণ্ডছ এডভাইচ মোৰ আজিৰ এইটো ভিডিঅ'ত মই তাজা আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ'ত আপোনাৰ সৈতে আলোচনা কৰিম যিসকল এতিয়া বহিৰাজ্যত আবদ্ধ হৈ আছে তেওঁলোকৰ বাবে এটা সুখবৰ। এই সুখবৰটো হৈছে যে যিসকল বহিৰাজ্যৰ পৰা এতিয়া অসমলৈ বা নিজ নিজ গৃহলৈ যাব বিচাৰে তেন্তে তেওঁলোকৰ কাৰণে চৰকাৰে এটা বিশেষ কেইখনমান ৰেলৰ বা ট্ৰেইনৰ সুবিধা কৰি দিছে। তেওঁলোকে কেনেকৈ এই ট্ৰেইনৰে নিজ গৃহলৈ আহিব আজি আমি এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম। এই ট্ৰেইনবিলাকত তেওঁলোকে আহিবৰ কাৰণে কেনেকৈ অনলাইনত টিকেট বুকিং কৰিব, বুকিং কৰি পেলাই তেওঁলোকে নিজ গৃহলৈ আহিব আজি আমি এইটো ভিডিঅ'ত আপোনাক দেখুৱাম। আপোনালোকে আমাৰ ভিডিঅ'টো ক'তো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো এতিয়া আহক মোবাইল স্ক্ৰীনত। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত বা কম্পিউটাৰত irctc.com মাৰি দিব। চাওক ইউজাৰ নেম পাছৱাৰ্ডটো আপুনি ইয়াতে ইউজাৰ নেমটো ডালি লিখি দিব, আপোনাৰ নামটো দি পেলাই তাৰপিছত দ্য ৰেট অফ 1 2 3 4 এনেকুৱা দিব। তাৰপিছত পাছৱাৰ্ডটো আপুনি দিব, আপোনাৰ নামটো দিব, দি পেলাই তাৰপিছত আপুনি ক্ৰিয়েট কৰিব দ্য ৰেট অফ 4 5 6 বা এক্সাম্পল হিচাপত আপুনি দিব, মই স্ক্ৰীনত দি দিম এক্সাম্পল হিচাপত আপুনি ইয়াৰ পৰা ক্ৰিয়েট কৰিব। তাৰপিছত কনফাৰ্ম পাছৱাৰ্ডটো ইয়াত লিখি দিব। তাৰপিছত লিখা চিকিউৰিটি কুৱেশ্যন, চিলেক্ট চিকিউৰিটি কুৱেশ্যন। আপুনি ইয়াৰ পৰা আপুনি যিকোনো এটা বস্তু হু ৱাজ ইউৰ চাইল্ডহুড হিৰো ইয়াৰ পৰা এটা লিখিব। তাৰপিছত ইয়াতে এটা নাম দি দিব, যিকোনো এটা বস্তু ইয়াতে লিখি ল'ব। তাৰপিছত ইয়াতে আছে প্ৰিফাৰ্ড লেংগুৱেজ, আপুনি লেংগুৱেজটো ইয়াৰ পৰা চিলেক্ট কৰিব, ইংলিছ দি দিব। তাৰপিছত লিখা আছে পাৰ্চনেল ডিটেইলছ, ইয়াতে আপোনাৰ নামটো লিখিব, মিডিল নেমটো লিখিব, লাষ্ট নেম লিখিব। তাৰপিছত ইয়াতে লিখা আছে জেণ্ডাৰ, মেল দিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল। ইয়াতে লিখা আছে ডেট অফ বাৰ্থ, আপোনাৰ আধাৰ কাৰ্ডখন চাই বা আপোনাৰ পান কাৰ্ডখন চাই আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে লিখি দিব। ইয়াতে লিখা আছে অকুপেশ্যন, চিলেক্ট অকুপেশ্যন, আপুনি কি কৰে, আপুনি যদি ষ্টুডেণ্ট হয় ষ্টুডেণ্ট, প্ৰফেশ্যনেল হ'লে প্ৰফেশ্যন, আপুনি যি কৰে ইয়াৰ পৰা যিকোনোটা, নহ'লে আদাৰ্ছ আপুনি আদাৰ্ছটো চিলেক্ট কৰি দিব। ইয়াৰ পিছত লিখা আছে মেৰিটেল ষ্টেটাছ, আপুনি মেৰিড হ'লে মেৰিড, আনমেৰিড হ'লে আনমেৰিডটো আপুনি ইয়াৰ পৰা বাছি ল'ব। কাউণ্ট্ৰি, আপোনাৰ ইমেইল এড্ৰেছটো মেণ্ডেটৰী হয়, আপুনি ইমেইল এড্ৰেছটো দিবই লাগিব। ইয়াত আপুনি আপোনাৰ ইমেইল এড্ৰেছটো দি দিব, আপোনাৰ ইমেইলটো দি দিব। তাৰপিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো দিব। ইয়াতে লিখা আছে, ইয়াতে আকৌ লিখা আছে মোবাইল নম্বৰ, ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দি দিব। তাৰপিছত লিখা আছে নেশ্যনেলিটি, আপোনাৰ ইয়াৰ পৰা লিখি ল'ব, ইণ্ডিয়ানটো দি দিব, ইণ্ডিয়ান চিলেক্ট কৰি ল'ব। নাম্বাৰ আছে ইয়াতে লিখা চাওক ব্লক নাম্বাৰটো ইয়াতে দি দিব। আপোনাৰ ষ্ট্ৰীট লেন, এইটো ইয়াৰ পৰা আপুনি যিটো এটা আপোনাৰ যিটো স্থানত আছে সেই স্থানৰ নামটো ইয়াতে লিখি দিব। এৰিয়া, আপোনাৰ এৰিয়াটো দি দিব। পিনক'ড আপোনাৰ যিটো এইটো দিব, ষ্টেটটো দিব, চিটি দিব, পোষ্ট অফিচ দিব, ফোন নাম্বাৰটো দিব। তাৰপিছত কপি ৰেচিডেণ্ট অফিচিয়েল এড্ৰেছ, ইয়াতে য়েছ দিব, এই সকলোখিনি সঠিক হয় সেইকাৰণে ইয়াতে য়েছ দি দিব। তাৰপিছত আই এম নট ৰবাৰ্ট, ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে টিক মাৰ্ক লগাই দিব, আই হেভ ৰিড এণ্ড এগ্ৰি টু দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন, ইয়াতে আপুনি ক্লিক কৰি দিব। তাৰপিছত ৰেজিষ্টাৰ কৰি দিব। ৰেজিষ্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ অট'মেটিক আপোনাৰ এই IRCTC একাউণ্টটো ক্ৰিয়েট হৈ যাব। তাৰপিছত আপুনি কেনেকৈ লগ ইন কৰিব চাওক, মই দেখুৱাই আছোঁ আপোনাক। IRCTC একাউণ্টটো কৰাৰ পিছত আপোনালোকে তাৰ ইয়াতে লিখিব irctc.com, irctc.com-ত লিখি দিয়াৰ পিছত অলপ পেজটো লোডিং হ'ব, ইয়াতে অ'কে কৰি দিব। ইয়াতে লিখা আছে ফ্ৰম, আপুনি ক'ৰ পৰা ক'লৈ যাব, টু আছে। ফ্ৰম আপুনি ক'ৰ পৰা, টু আছে, টুত লিখা আছে আপুনি ক'ৰ পৰা ক'লৈ যাব, ইয়াতে আপুনি লিখক। মই এক্সাম্পল হিচাপে দিছোঁ LTT লোকমান্য তিলক, আৰু দিছোঁ টু আপোনাৰ গুৱাহাটী, GHY গুৱাহাটী, এনেকুৱা দিব। আপুনি তাৰিখটো ইয়াৰ পৰা চিলেক্ট কৰিব, 12 তাৰিখ আপোনাৰ তাৰিখ যিটো এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত লিখা আছে অল ক্লাছ, আপোনাৰ ক্লাছটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আপোনাৰ যিটো স্লিপাৰ হ'লে স্লিপাৰ, AC হ'লে AC, 3 টায়াৰ 2 টায়াৰ যিটো হয় এইটো চিলেক্ট কৰি ল'ব। ইয়াতে ফিক্সবুল ডেটত এইটো ফাইন ট্ৰেন্সত দি দিব। ফাইন ট্ৰেন্সত দিয়াৰ লগে লগে এতিয়া আপোনাৰ টিকেটৰ যিটো ৱেবছাইট আছে যিটো খোলা নাই, ইয়াত লিখা আছে ইন দ্য ৱেক অফ ক'ভিড-19 কাৰণে এইটো বন্ধ হৈছে। আজি 4 বজাৰ লগে লগে এই পেজটো খোল খাব। খোল খোৱাৰ লগে লগে আপুনি ইয়াৰ পৰা টিকেট কৰিব লাগিব। ইয়াত আপোনাৰ দেখুৱাব এই ইউজাৰ নেম পাছৱৰ্ড মাৰিব লাগে, যিটো আপুনি প্ৰথমতে যিটো মই দেখুৱাইছিলোঁ সেইমতে আপুনি ইউজাৰ নেম আৰু পাছৱৰ্ডটো ক্ৰিয়েট কৰি ল'ব, আৰু তাৰপিছত আপুনি ইয়াত মাৰি দিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰি দিব আৰু বেলেগলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে বস্তুটো বুজি পায়। তো আজিলৈ ইমানেই।